হাই আজি অসমৰ জনসাধাৰণ একদিশে আৰু অসম চৰকাৰ একদিশে হয় মই ক'ব খুজিছোঁ জুবিনদাৰ মৃত্যু সম্পৰ্কে কথা আপোনালোকক জুবিনদাৰ মৃত্যুৰ পিছত অসমৰ জনতাই জুবিনদাৰ ন্যায় বিচাৰি একদিশে হৈ আছে আৰু অসম চৰকাৰে জুবিনদাৰ হত্যা কৰাসকলক বচাবলৈ একদিশে চেষ্টা কৰি আছে তো আপোনালোকৰ লগত মই আলোচনা কৰিম আচলতে জুবিনদাৰ সেই মৃত্যুত কি ঘটিছিল আৰু সেই সময়ত ছিংগাপুৰত স্কুবা ড্ৰাইভিং কৰাৰ সময়ত অসমত কোন মানুহ জুবিনদাৰ লগত আছিল আৰু সঁচাকৈ জুবিনদাক বিষ পান কৰা মৃত্যু কৰা হৈছিল নে নাই আৰু অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পত্নী সেই সময়ত ছিংগাপুৰত আছিল নে নাই তো সেইসমূহ বিষয় আজি আমাৰ এইটো ভিডিঅ'ত আলোচনা কৰিম যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ এনেকুৱা অসমৰ ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'বোৰ পাবলৈ আপোনালোকে সকলো সময়ত সক্ষম হয় আজি এনেকুৱা কম সংখ্যক মানুহ আছে যি সংখ্যক মানুহ বৰ্তমান সময়ত পইচাৰ লগত নাযায় আজি সমাজৰ দুখীয়া মানুহ সমাজৰ ধনী মানুহ সমাজৰ সকলো মানুহৰ লগত মিলিজুলি থাকি সমাজত এক ভাতৃত্বমূলক ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেনেকুৱা এজন অসমৰ ব্যক্তি আছিল যাৰ নাম হৈছিল জুবিন দা আজি সেই ব্যক্তিজন সকলোৰ মনত সেই ব্যক্তিজনৰ কাৰণে সকলোৰ মনত ভাল পোৱা সৃষ্টি হৈছে সেই ব্যক্তিজন মৃত্যুৰ পিছত অসমৰ কোনো এজন ব্যক্তি নাছিল যি নেকি কান্দা নাছিল অসমৰ পশু পাখি চৰাই চিৰিকটি আনকি প্ৰকৃতিও কান্দি দিছিল আমাৰ সেই জুবিনদাৰ মৃত্যুৰ পিছত সেই ব্যক্তিজনৰ কথা আজি মই আপোনালোকৰ লগত আলোচনা কৰিম তো কি এনেকুৱা বস্তু আছিল সেই জুবিন গাৰ্গ তো বলক বন্ধুসকল আমি আজি জুবিনদাৰ বিষয়ে আলোচনা কৰিম যিজন ব্যক্তি আছিল অসমৰ সকলোৰে মনত থকা এক স্পন্দন যাক নোহোৱাকৈ অসমৰ মানুহ শ্বাস প্ৰশ্বাস লোৱাটো টান হৈছিল সেইজন মানুহক লৈ গৈছিল ছিংগাপুৰত শ্যামকৰণ মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল কৰাৰ কাৰণে তাতে লৈ যাই পিনে ছিংগাপুৰত তাৰ যি মিউজিক পাৰ্টি আছিল সেইসকলক লৈ পিনে ছিংগাপুৰত এটা আইলেণ্ডত যাই পিনে জুবিনদাই স্কুবা ড্ৰাইভিং কৰিবলৈ গৈছিল কিন্তু জুবিনদাৰ ফাৰ্ষ্টত যিটো ভিডিঅ' ভাইৰেল হৈছিল তাতে কোৱা আছিল জুবিনদাৰ স্কুবা ড্ৰাইভিঙত মৃত্যু হৈছিল কিন্তু ৰিপৰ্টত কোৱা হৈছে যে জুবিনদাৰ স্কুবা ড্ৰাইভিঙত মৃত্যু হোৱা নাই জুবিনদাৰ মৃত্যু হৈছিল সুইমিং কৰোঁতে এতিয়া সুইমিং কৰোঁতে কেনেকৈ মৃত্যু হ'ল বলক বন্ধুসকলে সেই কথাটো আমি আলোচনা কৰোঁ চাওক জুবিনদা যি স্কুবা ড্ৰাইভিং কৰোঁতে যিখিনি বস্তু লাগে যিসমূহ ছেফটি লাগে সেইসমূহ বস্তু জুবিনদাৰ নাছিল আপোনালোকে সবেই গম পাইছিল যে জেকেটটো যেতিয়া জুবিনদাৰ মৃত্যু হৈছিল কি যেতিয়া জেকেটটো খুলি পিনে কমফৰ্ট হোৱা নাছিল তেতিয়া জেকেটটো খুলি পিনে যেতিয়া পানীত সাঁতুৰিব গৈছিল তেতিয়া জুবিনদাৰ মৃত্যু হৈছিল এতিয়া সেইটো ৰিপৰ্টটো যিহেতু ৰাজহুৱা কৰা নাই আৰু আমাৰ হাই কমিশ্যনক দিয়া হৈছে ইণ্ডিয়ান হাই কমিশ্যনক দি দিছে ছিংগাপুৰ পুলিচে আৰু এইটো পাব্লিছ কৰিলে গম পোৱা যাব মই নেটত বহুত কথা বিচাৰিলোঁ কিন্তু পোৱা নাছিলোঁ কথাটো এতিয়া চাওক কেইটামান কুৱেশ্যন লৈ পিনে অসমৰ জনতাই অসম চৰকাৰৰ বিৰোধী হৈ আছে সেইসমূহ কুৱেশ্যন কেইটা মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এক নম্বৰ কুৱেশ্যন হ'ল যে জুবিনদাৰ স্কুবা ড্ৰাইভিঙত মৃত্যু হৈছিল তেতিয়াহ'লে চুইমিঙত কিয় দেখাইছে ৰিপৰ্টত এনেকুৱা কথা এটা ওলাইছে 2 নম্বৰ কথাৰ কুৱেশ্যনটো হৈছে যে ইমান মানুহ থকা সত্ত্বেও জুবিনদাৰ কেনেকৈ মৃত্যু হ'ল জুবিনদাক চিকিউৰিটি দিয়া নাছিল নেকি এইবোৰতো আৱেগিক কুৱেশ্যন তো মই মেইন টপিক পইণ্টৰ কুৱেশ্যনলৈ আলোচনা কৰোঁ বলক বন্ধুসকল এতিয়া চাওক 2 নম্বৰ কুৱেশ্যনটো হৈছে যে শেখৰ জ্যোতি গোস্বামীয়ে জাৰাত চিআইডিৰ জাৰাত ভাষণ দিছিল যে জুবিনদাক বিষ পান খোৱাই মৃত্যু হৈছিল কিন্তু পোষ্টমৰ্টম ৰিপৰ্টত কোনো বিষ পান খোৱাৰ মৃত্যু নাই আপোনালোকে সকলোৱে গম পায় তো এইটোক বচাবলৈ আমাৰ অসম চৰকাৰে এনেকৈ কৈছিল যে শেখৰ জ্যোতি গোস্বামী হয়তো বা নিজক বচাবলৈ এনেকুৱা বাক্য দিছিল 1 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন হৈছে যে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থক এৰেষ্ট কৰাৰ আগত 11 দিন সময় দিয়া হৈছিল সেই 11 দিন সময়ত শ্যামকানু মহন্তই এটা ডাঙৰ লেখ আবেদন লিখি আমাৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত পঠাই দিছিল আৰু য'ত নেকি CBI-লৈ ইনভেষ্টিগেশ্যনটো কৰিবলৈ দিয়া হৈছিল এতিয়া চাওক যদি CBI ইনভেষ্টিগেশ্যন কৰা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে ডিম্পু বৰুৱাৰ কথাটো কৈছিল যে এইটো জুবিনদা হিচাপে নাচাই এইটো এটা সাধাৰণ মানুহ হিচাপে চাব যদি সাধাৰণ মানুহ হিচাপে চাই তেতিয়াহ'লে কেছটো লং হৈ যাব এটাৰ পিছত এটাকে তাৰিখ হৈ যাব আৰু সিহঁতে বেললৈ ওলাই আহিব আৰু বেলেগ দেশত যাই পিনে নিজৰ কেছটো খেলি থাকিব 2 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো হ'ল যে আপোনালোকে গমে পাইছে যে জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনদাৰ মৃত্যুৰ পিছত লাইভ যোগে আহি পিনে কৈছিল যে শ্যামকৰণ মহন্ত সিদ্ধাৰ্থক আহিব দিয়ক আৰু সিহঁতৰ ওপৰত থকা কেছটো উঠাই লওক কিন্তু এতিয়া কৈ আছে যে জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে আৰু নিজে কেছ কৰিছে কেইদিনমান আগত কৈছিল কেছটো উঠাই লওক কিন্তু এতিয়া কৈছে আমাৰ ন্যায় লাগে
আৰু নিজে কেছ কৰিছে তো আমাৰ অসমৰ জনতাক এইসমূহ কাণ্ড কৰি কনফিউজত পেলাব চেষ্টা কৰিছে যে যাতে এনেকৈ পলিটিক্স যিজন মানুহ পলিটিক্স ভাল পোৱা নাছিল সেইজন মানুহৰ লগত এনেকুৱা পলিটিক্স কৰা আৰম্ভ কৰি দিছে যাতে অসমৰ জনতাই বুজিয়ে নাপায় আৰু আপোনালোকে এটা কমেণ্ট কৰক যে আচলতে আমাৰ জুবিন দাই ন্যায় পাব নেকি আসলতে এনে সিস্টেমটো এনেকৈ গ'লে আসলতে জুবিন দাই ন্যায় পাব নেকি আৰু সিস্টেমটো এনেকৈ যাবই তাৰ কাৰণ আছে আইনটো অসম চৰকাৰৰ হাততো নাই আইনটো কাৰো হাতত নাই আইনটো বহুত ডাঙৰ আনকি ভাৰত চৰকাৰৰ হাততো নাই আইন মতে চলি থাকিব আইন জুবিন দা মতে নাচায় আইন CM মতে নাচায় আইন এজন নৰ্মেল ব্যক্তি হিচাপে চাব তো এই হৈছে আমাৰ জুবিন দাৰ মৃত্যুৰ কিছু এটা আভাস আপোনালোকক দিছোঁ যে আচলতে আমাৰ জুবিন দা ন্যায় পাব নেকি যদি জুবিন দাই ন্যায় পাব লাগে তেতিয়াহ'লে অসমবাসী আপোনালোকে একলগ হওক আপোনালোকে সেইবোৰ পলিটিক্সত নাযায় জুবিন দাই যেনেকৈ চিধা কথা কৈছিলে আপোনালোকে তেনেকৈ চিধা কথা কওক তেতিয়াহ'লে জুবিন দাৰ আপোনালোকে ন্যায় দিব পাৰিব আৰু জুবিন দাৰ মৃত্যুটো যে এটা ৰহস্যজনক মৃত্যু এটা আপোনালোকে অলৰেডি গমেই পাইছে আপোনালোকে লাগি থাকক মই ইনফৰমেশ্যন পোৱাৰ লগে লগে এইটো চেনেলত আপোনালোকৰ লগত ভিডিঅ'সমূহ আপলোড কৰি থাকিম আৰু আপোনালোকৰ লগত মত বিনিময় কৰি থাকিম ধন্যবাদ জয়